অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ ৭৭,৪38 বৰ্গ কিলোমিটাৰ। অসমৰ আটাইতকৈ ওখৰ পাহাৰটোৰ নাম কি? উত্তৰ বৰাইল পাহাৰ। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? উত্তৰ লাইকে। অসমৰ মাটিক কেইটা ভাগত ভাগ কৰা হৈছে? উত্তৰ ৫টা ভাগত। অসম ৰাজ্যখন ইয়াৰ পশ্চিম দিশৰ ঠেক ভূখণ্ডৰ দ্বাৰা কিহৰ সৈতে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন? উত্তৰ পশ্চিম বংগ। অসম ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ ভূটান। অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ বাংলাদেশ। অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ সামৰি লৈছে? উত্তৰ ২.৪%। অসমৰ আটাইতকৈ জনবহুল নগৰীখনৰ নাম কি? উত্তৰ গুৱাহাটী। ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে? উত্তৰ ৮৫%। বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে? উত্তৰ 11%। অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠীৰ নাম কি? উত্তৰ অষ্ট্ৰিকসকল। জনসংখ্যা ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটোৰ নাম কি? উত্তৰ মিচিং। জনসংখ্যা ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটোৰ নাম কি? উত্তৰ বড়োসকল। উত্তৰ-পূব সীমান্তৰ ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীৰ মালিগাঁৱত। অসমত বিস্তৃতভাৱে কৰা ধান খেতিবিধৰ নাম কি? উত্তৰ শালি ধান। অসমৰ চূণশিল থকা ঠাইখনৰ নাম কি? উত্তৰ দিলাই পাহাৰ। অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? উত্তৰ ১২টা। অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে? উত্তৰ ৭খন। অসমত মুঠ বন্যপ্ৰাণী অভয়াৰণ্য কেইখন আছে? উত্তৰ ২খন।